আৰু আজি চন্দন আৰু খাম্পাই যিটো হাইকোৰ্টত PIL দিছিল, কেছ কৰিছিল বিটিআৰৰ এগেইনষ্টত, এইটো আজি হিয়াৰিং হৈ আছে। এইটো কোনোবা UG ব্ৰহ্ম, কোনোবা সেই ৰংগেৰা বা কোনোবা এই কিবাটো পাহৰি যায় প্ৰমোদে, এইবিলাক কি নাটক, এইবিলাক পাহৰি যাব। এইবোৰ বাদ দে, এইটো উল্টাহে, এইবিলাক উল্টা কথা কোৱা মানুহ। আচল কথাটো UG নকয়, কেতিয়াও আচল কথা নকয়। UPPL দল নাথাকে। বিভিন্ন ধৰণৰ সিন্ডিকেটটো UPPLৰ যিবিলাক লিডাৰ কৰ্মী MCLA ইহঁতেই কৰি আছে, ইয়াৰ কি প্ৰয়োজন আছে? মোৰ যদি প্ৰয়োজন আছে মই থাকিলে হয়। আমাৰ বিৰোধী হিচাপে নেতা একজন আছে, সি আছে বাছ। এই আমাৰ চালবাৰী ব্লক BSU ইয়ত আৰু ওমেনৰ যিটো কৰ্মশালা খুব ভাল হৈছে। আৰু আমি অন্তত BPF দল হিচাপে আগন্তুক নিৰ্বাচনৰ কাৰণে আমি খুব মানে জিৰণি নোলোৱাকে আমি কেম্পেইন কৰি আছো, ঘূৰি আছো, ৱৰ্কাৰসকলৰ লগত আমি আলোচনা কৰি আছো। খুব ভাল, আমাৰ চালবাৰী ব্লক BPF হিচাপে খুব ভাল পজিশ্যনত আছে, আমি জিকিম। এই 2025 যিটো নিৰ্বাচন হ'ব, BTC নিৰ্বাচন, ইয়াত চালবাৰী হিচাপে জিকাটো 100%। আৰু চালবাৰীত যিটো পজিশ্যন, BPF দলৰ পজিশ্যনটো 1 নম্বৰত আছে, আৰু ছেকেণ্ডত BJP আছে, 3 নম্বৰতহে UPPL। মই যিটো জানো BTC টোটেল আমি 25% কমত নাপায়। আৰু এণ্টায়াৰ BTCত যিটো পলিটিকেল ৰাজনীতিৰ যিটো পৰিৱেশ পজিশ্যন, মুঠতে আমাৰ BPF দলে 1 নম্বৰ পজিশ্যনত আছে। সেইকাৰণে আমি কৈছো চৰকাৰ বনোৱাটো কাটাং। UPPL 3 নম্বৰতহে আছে, 3-4 নম্বৰ। UPPL পালে 2-3টা, এইটো লাখৰ ওপৰত 2-3টা পাব পাৰে। খাম্পা আৰু চন্দনৰ কি হ'ব ৰাজনীতি? খাম্পা আৰু চন্দনৰ কথাটো মই অলপ আগত কলো, প্ৰমোদ বড়ো কোৱাৰ কথা, এইবিলাক মই কোৱা কথা নহয়। BPF দলৰ যিমান নেতা আছে বা কৰ্মী আছে আনিবৰ কাৰণে চেষ্টা কৰিব লাগে, আৰু অহা পিছত আমি ডাষ্টবিনত পেলাই দিম। এইটো প্ৰমোদ বড়োৰ কথা, মই কোৱা কথা নহয়। এইটোতো চন্দন আৰু খাম্পাৰটো ভৱিষ্যতটো শেষ, ব্ৰিটিছৰো শেষ। UPPLৰ প্ৰমোদ বড়ো বা ৰংগেৰা নাৰ্জাৰী বা আমাৰ UG ব্ৰহ্ম, এই খাম্পা, এই চন্দনে বা এই হিতেশে UPPLৰ বিৰুদ্ধে কি কাম কৰিছে, কৰা নাই, সেইটো কেতিয়াও পাহৰি নাযায় ইহঁতে, আমি জানো। সিন্ডিকেটটো আজিৰ কথা নহয়, আগৰ পৰাই চলি আছে।